নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আপুনি কেতিয়াবা নিৰ্জীৱ বস্তু লৰি থকা দেখা পাইছেনে? যদি নাই পোৱা তেনেহ'লে আমাৰ এই ভিডিঅ'টো চাওক। আজি আমাৰ এই ভিডিঅ'টোত এনে কিছুমান নিৰ্জীৱ বস্তু দেখুৱাম যিবোৰ আপুনি হয়তো কেতিয়াও দেখা পোৱা নাই। এই ভিডিঅ'টো 2016 চনত ইণ্টাৰনেটত দিছিল। এই ভিডিঅ'টো এজন ব্যক্তিয়ে মা কালী প্ৰতিমাৰ ভিডিঅ' বনাই আছিল। কিন্তু এই ভিডিঅ'টো বনাওঁতে দেখা পোৱা গৈছিল যে মা কালী প্ৰতিমাৰ চকুকেইটাই কেমেৰাৰ ফালে ঘূৰি চাই থকা দেখিবলৈ পোৱা গৈছিল। এই ভিডিঅ'টো থাইলেণ্ডত ৰেকৰ্ড কৰা হৈছিল। এই ভিডিঅ'টোৰ ৰাস্তাত বহি থকা ল'ৰাজনে তাচপাত হাতত লৈ আচৰিত ধৰণৰ কাম দেখুৱাই আছিল, যিবোৰ বহুত ডাঙৰ ডাঙৰ যাদুকৰো কৰিব নোৱাৰে। সেই ঠাইৰ স্থানীয় লোকসকলে কোৱা মতে এয়া কোনো হাতৰ যাদু নহয়। সেই লোকসকলৰ মতে এই ল'ৰাজনে কোনোবা বেয়া আত্মাৰ সহায়েৰে এনেবোৰ কাম কৰে। (2016) চনত চেন্নাই সাইবাবা মন্দিৰত সাইবাবা মূৰ্তিটোত কিবা সালসলনি হোৱা কথা ওলাইছিল। স্থানীয় লোকে সাইবাবা মূৰ্তিটো কিনো সালসলনি হৈছে তাকে চাবলৈ মূৰ্তিটোৰ আগত এটা কেমেৰা লগাইছিল। তাৰ পাছত দেখা পোৱা গৈছিল যে সাইবাবাই তেওঁৰ ডিঙিত ওলোমাই থোৱা মালাডাল তেওঁ নিজে আঁতৰাই লয়। এই ভিডিঅ'টো চাইনাৰ। এই ভিডিঅ'টোত এজন মানুহে বৌদ্ধদেৱৰ মূৰ্তিটোৰ ভিডিঅ' বনাই আছিল আৰু তাত তৎক্ষণাতে সূৰ্য পোহৰটো অলপ বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাত থকা বৌদ্ধদেৱৰ মূৰ্তিটো চকুকেইটা জপাই দিয়া দেখিবলৈ পোৱা গৈছিল। আৰু এই ৰহস্যময় ঘটনাটো আন এজন ব্যক্তিয়েও বেলেগ এটা কেমেৰা এংগলৰ পৰা ৰেকৰ্ড কৰিছিল আৰু সেই ভিডিঅ'টোতো মূৰ্তিটোৱে চকুকেইটা জপাই দিয়া দেখিবলৈ পোৱা গৈছিল। এই ভিডিঅ'টোত তিনিজন ব্যক্তিয়ে এনেকুৱা এটা যন্ত্ৰ ব্যৱহাৰ কৰিছে যিটো বেয়া আত্মা মাতিবলৈ ব্যৱহাৰ কৰা হয়। আত্মাক মতাৰ অনুভৱখিনি ৰেকৰ্ড কৰিবৰ বাবে তেওঁলোকে তাত এটা কেমেৰা লগাইছিল, যিটো সকলোখিনি ৰেকৰ্ড হৈছিল। যেতিয়া তেখেতসকলে আত্মাৰ সম্পৰ্কত অহাত ব্যস্ত আছিল, তেতিয়া তেওঁলোকৰ পিছফালে থকা বগা পুতলাটো লৰি থকা দেখিবলৈ পোৱা গৈছিল। এই কাণ্ডটো তাৰ মাজৰ এজনে দেখা পাইছিল আৰু তাৰ পাছত গোটেই কেইজনে সেই পুতলাটো ভালদৰে চোৱা চিতা কৰে, কিন্তু সকলো ঠিকেই আছে বুলি ভাবি গোটেই কেইজন আকৌ আগৰ কামতে ব্যস্ত হৈ পৰে। কিছু সময় পাছত আকৌ পুতলাটো লৰিবলৈ ধৰে। সেইবাৰ সেই পুতলাটো তিনিওজনে লৰি থকা দেখা পাইছিল আৰু যেতিয়া সেই কাণ্ডটো তেওঁলোকে দেখা পাইছিল, সেই তিনিজন লোক তেতিয়া সেই ঠাইৰ পৰা ওলাই গৈছিল। বন্ধুসকল, আজিলৈ আমাৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।